মর্নিং ফ্রেন্ড, আমি আজ আমার একটা নতুন জায়গাত। তো ওয়েলকাম টু মাই ইউটিউব চ্যানেল এসকে ব্লগ। তো চাও কোনটো জায়গা হয় নিশ্চয় গমেই পাইছে থাম্বনেল চাই। তো চাই থাকক, ভিডিঅ'টো ইণ্টাৰেষ্টিং হ'ব। আজি বহুতে মজা লাগিব কাৰণ ৰাতিপুৱা মাত্ৰ টাইম হৈছে 4:30মান। তো আমি এইফালে শিৱ মন্দিৰ আছে, আমাৰ দলগাঁৱৰ শিৱ মন্দিৰ। তো তাতে সেৱা কৰি তো আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আমার সেৱা চেৱা কৰা হৈ গ'ল এইটো মন্দিৰ। এইফালে গ'লে পাম তেজপুৰ আৰু এইফালে গ'লে পাম মঙলদৈ চাইড। তো আমি সেইফালে নাযাওঁ, তো আমি আজি যাম এইফালে প্ৰপাৰ্টি হৈ তো ট্ৰি হাউচ যাম। তো চাই থাকক ভিডিঅ'টো কেনেকুৱা হয়। আজিও চাইকেল লৈ চাওঁ কিমান দূৰ যাব পাৰোঁ, ট্ৰি হাউচলৈকে যাব পাৰোঁ কি নাই। আজি আমি আহিছোঁ 3জন। এইটো দলগাঁও আৰক্ষী চকী, বন্ধ হয় কৰোণাৰ কাৰণে, এতিয়া খোলা নাই, দেৰিকৈ খুলিব। এইটো হ'ল দলগাঁও টাউন ফিল্ড হয়। তো আমি লাহে লাহে গৈ আছোঁ। এইটো ৰাস্তা নতুন বনাই আছে, ফ'ৰৱে হ'ব। তো এই ৰাস্তাটো ষ্টাৰ্ট হৈছে দলগাঁৱৰ পৰা। তো দলগাঁও টু তেজপুৰ এইফালে ঢেকীয়াজুলি ওলাব। তো ৰাস্তাটো বহুতে মজা হৈ আছে, বহল চাগাই, দুইফালে পূৰা বহল। তো সেইদিনা আমি চাহ বাগিচা দেখাইছোঁ আপোনালোকক, তো আজিও দেখাম, চাহ বাগিচাৰ মাজেদি যাম। তো চাই থাকক চাহ বাগিচাৰ কথা। তো ফাইনেলি আমি চাহ বাগিচাৰ মাজেদি গৈ আছোঁ। তো এইফালে চাব পাৰে চাহ বাগিচা আছে। মই ভালকৈ দেখাই চাহ বাগিচাৰ ভিডিঅ' শ্বুট কৰি ইমানে মজা পাওঁ, কাৰণ মজা পোৱা মানে ভাল লাগি যায়। এতিয়া অসমৰ এটা মান, চাহ বুলি ক'লে অসম চিনি পায়। তেনেহ'লে ভিডিঅ' শ্বুট নকৰিলে আমি চাহ বাগিচাটো চাবই লাগব না। তো ভিডিঅ'টো চাই থাকোঁ। ৰাস্তা তো আমি এইফালেদি যাম। চাহ বাগিচাৰ গেট মেইন গেট হয়। তো আমি গেটটো এতিয়া পাৰ হৈ যাম। মেইন গেট বন্ধ আছে, তো আমি এইফালেদি যাম। ফাইনেলি গেট পাৰ হৈ গ'লোঁ, গেট বন্ধ আছে, তালা মাৰা। তো কোনে কথা নাই, কিন্তু আমি এইফালে সোমাই গৈছোঁ। তো এতিয়া আমি যাম। আমি এই ৰাস্তাদি আহিলোঁ, ভাবিছোঁ এইটো শ্বৰ্টকাট হয়, কিন্তু এইটো শ্বৰ্টকাট নহয়, এইটো লং হয়। সেইফাল দিয়ে শ্বৰ্টকাট হয়, কিন্তু আমি যিহেতু আহিছোঁ তো একো নহয়। তো চাহ বাগিচাৰ মাজেদি তো আমি ট্ৰি হাউচ দেখাম। একদম মজা লাগি আছে, চাব পাৰে। আমাৰ আগত আছে একদম ট্ৰি হাউচ, ইমান ধুনীয়া ট্ৰি হাউচ যে জীৱনত মই এই ট্ৰি হাউচত উঠি পোৱা নাই। তো ফাৰ্ষ্ট উঠিম, তো কেনেকুৱা এক্সাইটেড হৈ আছোঁ। তো চাই থাকক ভিডিঅ'টো। তো ট্ৰি হাউচৰ উঠা ৰাস্তাটো হ'ল এইটো গছৰ কিবা বাকলি দি কিবা চিৰি বনাই দিছে। তো সেই চিৰি দি আমি উঠি যাম এতিয়া। ভিউ পইণ্টটো চাওক কিমান ডাঙৰ চাহ বাগিচাৰ মাজত। এই এটাই মাত্ৰ ট্ৰি হাউচ। তো সেই ট্ৰি হাউচত আমি এতিয়া উপস্থিত আছোঁ। তো চাব পাৰে। আমাৰ চাইকেলবোৰ তাতে আমি ট্ৰি হাউচ দেখালোঁ। তো এতিয়া ভিডিঅ'টো এণ্ড কৰিম। তো যোনে চাই আছে মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব প্লিজ ছাপোৰ্ট মি। আর এইটো এনেকুৱা বস্তু যে গছৰ কিবা দিয়ে চেয়াৰ বনাই দিছে। তো থেংক ইউ।